নমস্কাৰ শ্ৰোতা বন্ধু, আজি মই আমাৰ চেনেললৈ আকৌ আহিছোঁ আপোনালোকৰ আগত প্ৰকাশ কৰিবৰ কাৰণে। আজি আমাৰ ফাৰ্মৰ 31 দিন পাৰ হ'ল। 31 দিন পাৰ হোৱাৰ পিছত এতিয়া বৰ্তমান আমাৰ ফাৰ্মৰ ব্ৰইলাৰ আকাৰ এনেকুৱা হৈছে। নাজানো অৱশ্যে কিমান সফল হ'ব পাৰিছোঁ, কিন্তু মই আপোনালোকৰ আগত প্ৰদৰ্শনহে কৰিছোঁ। অৱশ্যে মোৰ প্ৰথম কাৰণে অলপ মোৰ কষ্ট হৈছে। কষ্ট মানে অৰ্থাৎ সিহঁতৰ লগত অলপ লাগি থাকিব লাগিব, আৰু ইয়াৰ এটা টাইম টেবুল আছে। টাইম টেবুল মতে লাগিলেই হ'ল। আপোনালোকে যিকোনো এখন সময়সূচী বনাই ল'ব পাৰিব। আপোনালোকে নিজৰ নিজৰ সময়সূচী মতে কৰিলে হ'ব। মই অৱশ্যে অকলে কৰিব লগা হোৱাৰ কাৰণে অলপ মোৰ কষ্ট হৈছে। সেয়েহে আপোনালোকৰ আগত অকণমান দেখাবলৈ পাই নিজকে ধন্য মানিছোঁ। এই কথা হ'ল, সিহঁতক বিভিন্ন ধৰণে পৰিচৰ্যা কৰা হৈছে, আৰু মই প্ৰতি সপ্তাহতে তলত পাৰি দিয়া বেডটো সলাই দিছোঁ। প্ৰতি সপ্তাহে সলাই গৈ আজি মই 4 নম্বৰ বেডটো সলাই দিয়া হ'ল। ইয়াৰ পাছত আৰু এটা বেড সলাবলৈ আছে। সেই বেডটো সলাই দিলেই সিহঁতৰ সমাপ্তি সময়লৈকে আতি যাব। তাৰপিছত মই এইখিনি ব্ৰইলাৰ প্ৰডাকশ্যনৰ কাৰণে উলিয়াই দিব পাৰিম, বিক্ৰীৰ কাৰণে উলিয়াই দিব পাৰিম। আৰু উলিয়াই দিওঁতে অৱশ্যে কোম্পানী মানুহে নিজে আহি লৈ যাব। এতিয়া এইখিনিতে কথা হ'ল, মই প্ৰথমতে বহুত ভয় খাইছিলোঁ। সিহঁতক বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য খুৱাব লাগিব, কিবা কৰিব লাগিব। অৱশ্যে সেইটো নহয়, সেইটো এটা মানুহৰ ভুল কথা। সিহঁতক কোনো ৰাসায়নিক দ্ৰব্য খোৱা নহয়। যিকেইটা ধৰি লওক অন্যান্য চৰাই চিৰিকটিক খোৱালে বছৰ দিনটোত বাচি থাকে বিভিন্ন বেমাৰ ব্যাধিৰ পৰা, সেইকেইটা দৰৱেই খোৱা হয়। আৰু যিকেইটা ভেকচিন দিলে বছৰ দিনটো সিহঁত আৰোগ্য হৈ থাকে, সেইকেইটা ভেকচিনেই দিয়া হয়। গতিকে আমাৰ কিছুমান মিডিয়া হওক বা অন্যান্য প্ৰচাৰ মাধ্যমত বিভিন্ন ধৰণে দি থকা হয় যে ব্ৰইলাৰ মাংস খোৱাটো বেয়া কথা, ব্ৰইলাৰ মাংসৰ পৰা অমুক্ত হৈছে তমুক্ত হৈছে। সেইটো মিছা কথা। একচুৱেলি বেমাৰ য'ত যি হ'বলগীয়া সেইটো হয়েই। তাৰ ভিতৰতে চাফ চিকুণ আৰু পৰিৱেশ নিকা কৰি ৰাখিলে ইমান সমস্যা নহয়। মোৰ এই 200 ব্ৰইলাৰ ভিতৰত বৰ্তমানলৈকে মৰ্টেলিটি হৈছে 6টা ইতিমধ্যে মৰ্টেলিটি হ'ল। অৱশ্যে সিহঁত সৰুতে ঢুকুৱা নাই, সিহঁতি ডাঙৰ হৈহে ঢুকালে। 2 নম্বৰ ভেকচিনটো মৰাৰ পিছত 3-4 দিনমানৰ ভিতৰতে সেই 6টা ঢুকাই থাকিলে। যতদূৰ সম্ভৱ হয়তো মই ভেকচিন দিওঁতে দুখো পাব পাৰে, তেনেকুৱা এটাও হ'ব পাৰে। সেয়েহে সিহঁতকেইটা ঢুকাই থাকিলে। যাই কিনে হওক, তথাপিতো আৰু থকাকেইটা খুব ধুনীয়াকৈ প্ৰতিপালন কৰিব লগা হৈছে। সিহঁতক এনি টাইম উমাল কৰি ৰাখিব লগা হৈছে। সিহঁতক উমাল কৰি ৰাখিবলৈ যাওঁতে অলপ মোৰ লাইটৰো খৰচ হৈছে অলপ, আৰু দানা পানীখিনি দিওঁতে অকণমান মোৰ কষ্ট হৈছে। কাৰণ পানীটো মই মেনুৱেল ডিংকাৰহে লগাইছোঁ। মেনুৱেল ডিংকাৰ লগালে অলপ কষ্ট হয়। আপোনালোকে কেনেকুৱা ডিংকাৰ লগাই ভাল পায় মোক জনাবচোন। মই নিশ্চয় আপোনালোকৰ দিহা পৰামৰ্শ লৈ মই ভাল ড্ৰিংকাৰ লগাবলৈ চেষ্টা কৰিম। প্ৰথম পৰ্যায়ৰ কাৰণে অকণমান ময়ো ইমান এটা আইডিয়া পোৱা নাই। আপোনালোকৰ বহুমূলীয়া পৰামৰ্শ দিহা ইত্যাদিলৈ মই বাট চাই ল'ম। মই বিভিন্ন কৃষক বন্ধুসকলক আমি এটা কথা জনাওঁ, যিকোনো এটা কৰ্ম কৰিবলৈ হ'লে মনৰ একাগ্ৰতাৰ বেছি প্ৰয়োজন। মনৰ একাগ্ৰতা লাগিব, সাহস আৰু বিশ্বাস লাগিব। গতিকে
মনত সাহস আৰু বিশ্বাস ৰাখি একাগ্ৰতাৰে কৰ্মটো কৰিলে নিশ্চয় সফল পাব। অৱশ্যে মই এতিয়ালৈকে সফল পোৱা নাই, কিন্তু সিহঁতক চাই নিজকে আনন্দিত হৈ থাকোঁ। যে কি নহওক বৰ্তমানলৈকে আমাৰ ফাৰ্মৰ পোৱালিকেইটা এতিয়া হয়তো 700-800 1 কেজি 1.5 কেজি তেনেকুৱা হৈছে। মানে সকলোতো একেই সমান নহয়, কোনোটো কম হয়, কোনোটো বেছি হয়। আশা কৰিছোঁ, অৱশ্যে মই জোখটো ইমান চোৱা নাই, মই নিজেও জুখি কাটা কৰি চোৱা নাই এতিয়ালৈকে। কি নহওক তথাপিতো লাগি আছোঁ আৰু আপোনালোকেও ঠিক তেনেধৰণে কৰিব। আৰু আপোনালোকে কৰোঁতে কেনেধৰণে কৰে মোক কমেণ্ট কৰি জনাব। মই ঘৰটো বেছি ডাঙৰ কৰা নাই, সৰুকৈ ৰাখিছোঁ। ঘৰটো মোৰ বিশেষ 16x15 আছে। 16x15 ঘৰটো অৱশ্যে দুটা ছাইডৰ পৰা মোৰ দিনৰ পক্ষত ৰ'দ পৰে। আৰু ৰ'দৰ অৱস্থাত মই কাষৰ ত্ৰিপালবোৰ চব উঠাই দিওঁ। ৰ'দ যোৱাৰ লগে লগে মই ত্ৰিপাল নমাই দিওঁ, কাৰণ সন্ধিয়া অহাৰ লগে লগে বৰ্তমান এতিয়া ঠাণ্ডা ছিজনত সিহঁতে বহুত ঠাণ্ডা পায়। সিহঁতক বিশেষকৈ ঠাণ্ডা পাবলৈ দিব নালাগে, যিহেতু সিহঁতক এনেধৰণে ৰখা হৈছে। মই ভিডিঅ' কৰি থকা দেখি সি খুব চাইছে। খাগৈ বুলি তাক পঠালোঁ, সি অৱশ্যে মোৰ ভিডিঅ' কেমেৰালৈহে চাই আছে, কি কৰিছে নকৰিছে। এটা কথা ঠিক, সিহঁতে কিন্তু বহুত বুজি পায়। বহুতে কয় যে ব্ৰইলাৰবোৰে বুজি নাপায়, কিন্তু নহয়, সিহঁতেও যথেষ্টখিনি বুজি পায়। আৰু সিহঁতক লৈ মই বিশেষকৈ সুখী। আপোনালোকৰ আগত আজি অকণমান দেখাবলৈ পাই নিজকে ধন্যবাদ মানিছোঁ। ভৱিষ্যতলৈ ভাল ভাল দিহা পৰামৰ্শ দিব আৰু ভিডিঅ'টো কেনেকুৱা পাইছে জনাব। মই আপোনালোকো ৰাইজৰ লগতে উন্নতি হওক বুলি সকলোলৈকে এৰি দিছোঁ। বিশেষকৈ ব্ৰইলাৰ পোহাত অকণমান কষ্ট আছে, সেই কষ্টকণ মানে একাগ্ৰতাৰে কৰিব পাৰিব লাগিব। আৰু কৃষক বন্ধুসকল, আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছোঁ। ভৱিষ্যতলৈ বিভিন্ন দিহা পৰামৰ্শ আপোনালোকলৈ বাট চাই থাকিম। আপোনালোকে নিশ্চয় এই দিহা পৰামৰ্শবোৰ আমাক আগবঢ়াব। ধন্যবাদ।